অথনিৰ পৰা ৰখি মোৰ কিবা লাগি গৈছে। ইমান দেৰি ৱেইট কৰি আছোঁ, আহাই নাই এতিয়ালৈকে। জানো আৰু কিমান সময় লগায়। হাই, বহিছা তুমি? মানে মোৰ ডাঙৰ কাম এটা কাৰণে মই আহিব নোৱাৰিলোঁ বুজিছা। বেয়া নাপাবা, একদম চৰি দেই। বহুত ডাঙৰ কাম এটা আছিলে। চ' চৰি বেবি। চৰি ক'লে কিডাল হ'ব? অথনিৰ পৰা মই ৰখি আছোঁ। তুমি ভাবিব লাগে ন, মোক ক'ব লাগে তুমি মই অকণ দেৰিকৈ আহিম বুলি। মই অকণ লেট কৰি আহিলোঁ হয়। একো নাই দিয়া বেবি। এতিয়া কি খাবা সেইটো কোৱা। কি খাম সেইটো সুধিবলৈ আহিছা? অথনিৰ পৰা ক'ত বিজি আছিলা? ফোন কৰি মোৰ মাথাটো বিষাই গৈছে ভাই। ৱেইটিং। বাপৰে, তুমি মানে ক'ত ইমান বিজি থাকা হা? তুমি কি কোৱাচোন? তুমি কাৰোবাক বেলেগক লগ কৰি আহিছা যেনে মই পাইছোঁ দেই। বেবি তুমি এনেকৈ কিয় ভাবা কোৱাচোন? মই তোমাৰ কাৰণে গিফ্ট ল'ব গৈছিলোঁ মলত, সেইটো কাৰণে অকণমান সময় লাগিলে। হ'ল এতিয়া সঁচা কথাটো কৈ দিলোঁ, যোৱা। বাৰু ইমান দেৰিকৈ আহিলে এতিয়া কি খোৱাবা? জল্দি খোৱা। মই ৰখি থাকিব নোৱাৰোঁ, মোৰ বেলেগ কাম আছেতো ঘৰত। মায়ে চাগে ভাবি আছে অথনিতে আহিলোঁ। আৰে মই আহিছোঁহে এতিয়া, ৰ'বা। খাবা আৰু যাবাই নেকি? মোৰ কাৰণে অকণমান টাইম নিদিয়া বেবি? কি যে বেবি ইমান মানে তোমাৰ নাটক নহয়। সেইবোৰ কথা বাদ দিয়া। তোমাৰ মাৰ ঘৰলৈ মোক কেতিয়াকৈ নিবা আৰু বিয়াৰ কথা কেতিয়া পাতিবা? এনেকৈ মই কিন্তু লগ কৰি থাকিব নোৱাৰিম তোমাৰ লগত। ধৈৰ্য ৰাখা, এনেও মাক কোৱাই আছে কথাটো, খালি তোমাক মাৰ লগত লগ কৰাবলৈহে নিব লাগে। বাই দ্য ৱে, তুমি পাৰিলে কালিয়ে ওলাবা। মাৰ লগত মই কথা পতাই দিম আৰু তোমালোকৰ ঘৰতো কথাটো জনাবই লাগিব। আৰু সঁচা কৈছা তুমি? কালি নিবা? একো নাই দিয়া, কালি যাম বাৰু। কিন্তু আজি নিচিনাকৈ মিছা কথা নক'বা দেই। কালি তোমাৰ মাৰ লগত মোক লগ কৰাই দিবা আৰু আমাৰ বিয়া কথাটো পাতিবা। এনেকৈ সদায় লগ কৰাটো মই ভাল নেদেখোঁ কিন্তু। অ'কে, এতিয়া গুচ্ছা কৰিব নালাগে। চুপচাপ কিবা এটা খাই লওঁ, খাই মেলি তুমি ঘৰলৈ যোৱা আৰু কালি মই মাৰ লগত লগ কৰাই দিম তোমাক। অ'কে? খাই কিন্তু ইমান ভাল নালাগিল ন? এনেইহে পইচাখিনি গ'ল। আৰে বাদ দিয়া না, আমাৰ কিবা পইচা কমি আছে নেকি? এইবাৰ তোমাক মই 7 ষ্টাৰ হোটেলত গৈ পেলাই ধুনীয়াকৈ খুৱাম দিয়া, টেনশ্যন নল'বা। এবাৰ খালি মোৰ পত্নী হৈ লোৱা। 7 ষ্টাৰত খুৱাবা? হ'ব দিয়া, 7 ষ্টাৰত খুৱাবা দি চাই ল'ম নহয় তোমাক কিমান ষ্টাৰত খোৱা। কালি প্ৰথমতে মাৰ লগত চিনাকিটো কৰাই দি ল'বা, তাৰপিছত ডাঙৰ লেকচাৰ মাৰিবা বুজিছা। হ'ব, মই ডাঙৰ লেকচাৰ মাৰা নাই বুজিছা। তোমাক ভাল পাওঁ কাৰণে মই ইমানখিনি কৰিব নোৱাৰিম নেকি আৰু তোমাৰ কাৰণে। হ'ব দিয়া, মই এতিয়া যাওঁ। মোৰ আৰু বেলেগ কামোতো আছে ঘৰত, মায়ে চিন্তা কৰি আছে। বাই। গ'ল ভাই। এইজনীও মোৰতো চুবাই খায়। এই যে বিয়া পতাৰ পিছত কি যে হ'ব নহয় মোৰ জীৱনটো। মই এতিয়া যাওঁ, গৈ পেলাই আকৌ মাকো ক'ব লাগিব। মাকতো মই কৈ থোৱাই নাই, তাইৰ আগত এনেই শুনালোঁ। নহ'লে যে কিমান কেটকেটালে হয় নহয় এই যক্ষিণীজনীয়ে। বাৰু একো নাই, মাক গৈ পেলাই কওঁ। মায়ে বা কি কয় আকৌ। মায়ে বা কি কৰি আছে, ভয়ো লাগিছে দেই। ক'ত বা আছে, পাকঘৰতে আছে নে ক'তে আছে? মা, অ' মা, তুমি ভিতৰতে আছা? তোমাৰ লগত মোৰ কথা এটা আছিলে। সেই কণাটোকো লগতে লৈ লওঁ ৰ। ই আহিলে দেখোন। ইয়াৰ বাৰু বাদ দিছে, নেদেখেও নুশুনেও, ক'ব নোৱাৰি। ভালেই হৈছে দে, মাক নকওঁ। এই আহিলোঁ, তাৰপিছত এই ওচৰতে ডাইৰেক্টকৈ কৈ দিম চা, তেতিয়া মায়ে মোক বকিবকো নোৱাৰে। নিঙুচকা ৰ, ইলে ফোন এটা লগাই লওঁ। ফোনটো নকৰোঁ নেকি? তাইকটো কালি কৰি থৈছিলোঁ ইমান সময়ত আহিব, তাই মোক ফোনটো কৰিবলৈ মনা কৰিছিলে। ফোনটো নকৰোঁ, ঠিকেই। তাই আহি আছে চাগে। সোনকালে গৈ পেলাই পাওঁগৈ। জানো ইও যে নহয়, ফোন এটা কৰা নাই। মই ক'লোৱে যেনিবা ফোন নকৰিবলৈ, তাৰ চাগে মনে নাই নেকি মোৰ লগত। ভগৱানেহে জানিব দেই। গাড়ী শব্দ শুনিছোঁ, আহিলেই নেকি তাই ঠিক নাই। কি হ'ল ৰাহুল, তুমি মাক ক'লা নাই? আহিলা বেবি? মই ক'লোঁ মাক। মায়ে ক'লে তোমাক চিনি পায় বুলি ক'লে। তোমাৰ নামটো সুধিছিলে। মই ক'লোঁ যে তাইৰ নামটো এলিজা, আৰু ক'লে মইতো চিনি পাওঁ এজনী ছোৱালী, মোৰ বান্ধৱীৰ ছোৱালী বুলিয়ে ক'লে। সেইবোৰ কথা বাদ দিয়া, ৰাহুল তুমি মাক ক'লা নাই সেইটো কোৱা। আৰু মায়ে কি মোক কৈছে তেওঁ যে মোক বোৱাৰী বনাবলৈ মন আছে বুলি? আৰে মন নাথাকিলেও নাই, মনটো আছেই মাৰ হাঁহিটোতে কয়। কিবা হয়, মাকো মই কোৱাই নাই। মায়ে মোৰ পিঠি ফালিবই যেন পাইছোঁ। কি ভুৰভুৰালা সেই চাইডত গৈ তুমি? তুমি ক'বানে সঁচা কথাটো মোক?
কাম ডাউন বেবী, মায়ে এনেও মানিব, মই ডাঙৰ ল'ৰা, তাতে মাৰ ছোৱালী নাই, আমি দুটা ল'ৰাই, ভাইটি আৰু মই। আৰু মায়েতো ছোৱালী নাই আৰু তোমাকেই বহুত পচন্দ কৰিছে মায়ে, গম পাইছা। মা ফুৰিবলৈ গৈছে মাহীহঁতৰ ঘৰলৈ, মই পাপাকে মাতি পেলাই কথাটো জনাই দিওঁ, নহ'লে তুমি পেচপেচাই থাকিবা। এইজনী আকৌ কোন ছোৱালী? অঁ মাইনা, তোমাৰ ঘৰটো ক'ত? অঁ পাপা, তাই মোৰে লগৰে, একেলগে পঢ়া আমি। অঁ খুৰা, ভালে আছে নহয় ন? মই মানে ৰাহুলৰ লগৰে হওঁ, সি মাতি পঠিয়াইছিলে, কিবা বোলে কথা আছে হেনো আপোনালোকৰ লগত। কি কথা বাবা, মই তই মানে দেখোন আমাক তাইক কোৱাই মানে নাই। বিয়া কৰাব বিচাৰোঁ, যদি তোমালোকৰ কোনো আপত্তি নাই, মই মানে তাইক বিয়া কৰাব বিচাৰোঁ। তোমালোকৰ অনুমতিৰ কাৰণে তাইক মই আজি মাতিছোঁ, তোমালোকে কি বা কোৱা। এতিয়া আকৌ অনুমতি বিচাৰিছা, তুমি দেখোন মোক কৈছে নহ'লেও মই পাতিমেই। মই এইবোৰ কথা গম নাপাওঁ বাবা, তই মাৰক সুধি পেলাই যি কৰ কৰিবি। পঢ়া শুনাৰ কোনো হেৰি নাই, বিয়া পাতে সি, বিয়া পাতি ঘৈণীয়েৰক কি খুৱাবি? নিজৰ পকেট খৰচটোৱে মোৰ পৰা নিয়, এতিয়া বিয়া পাতিবলৈ আহ ইমান সৰু ছোৱালীজনী। আৰু তোমাৰো চৰম নাই নেকি মাইনা? তুমি যে একদম মানে ইমান অকণ বয়সতে প্ৰেম কৰা শিকি একদম বিয়া পতাৰ পৰ্যায়লৈ আগবাঢ়ি গ'লা। এইবোৰ কি কথা ক'বলৈ আহিছে খুৰা আপুনি দেখোন ভালকৈ জানেই, আপোনাৰ পুতেকে মোক ভাল পায় আৰু মই তাক ভাল পাওঁ, সেইকাৰণে সি মোক বিয়াৰ সপোন দেখাই আপোনাৰ ঘৰলৈ আজি মোক লৈ আহিছে। আৰু আপুনি যেন শিক্ষিত মানুহ হৈ পেলাই এই কথা আপুনি পাহৰি গৈছে নেকি যে এজনী ছোৱালীৰ লগত কেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিব লাগে? মই আপোনাৰ ছোৱালীৰ দৰে, আৰু মোক আপুনি এনেকুৱা ব্যৱহাৰ কৰিছে, চকু দেখাই মোক আপুনি এনেকুৱা ব্যৱহাৰ কৰিছে। আপোনাৰ পুত্ৰই আজি মোক এইখন ঘৰত আনিছে এটা মাত্ৰই কাৰণ মোক এইখন ঘৰৰ বোৱাৰী বনাব বিচাৰে, আৰু সি মোক অন্তৰেৰে ভাল পায়। আৰু আপুনি মোক এনেকুৱা ব্যৱহাৰ কৰিছে, মই নিজেই এখন বিয়াত মন নাই বুলি ক'বলৈ ওলাইছোঁ, কাৰণ আপোনালোকৰ নিচিনা মানুহৰ লগত কেনেকৈ এখন ঘৰত থাকিম, একো ব্যৱহাৰেই নাজানে আপোনালোকে। ৰ'বাচোন এলিজা, ইমান খং নকৰিবা, ৰ'বাচোন, পাপাই অকণমান মানে ঘপককৈ চফ্ট হৈ গ'ল যে, সেইটো কাৰণে তেনেকৈ কৈছে। ৰ'বা খুৰাদেউ, মই আপোনাক তেনেকৈ ক'ব বিচৰা নাছিলোঁ, যিহেতু আপুনি মোক তেনেকৈ ক'বলৈ বাধ্য কৰাইছে। এতিয়া আপুনি চুপচাপ কিয় আছে? আপুনি কিবা এষাৰ কওক। আৰু মই এইখন আপোনাৰ যদি মন নাই, আপোনাৰ ঘৰক আৰু যদি এইখন বিয়াত মন নাই, মই এখন বিয়া নিচেই নবহোঁ। মই সেইবোৰ কথা নাজানো, তোমাৰ ইমান মুখ, এই মুখিয়াল বোৱাৰীজনী মই ডাঙৰ পুত্ৰলৈ কেনেকৈ আনো? ইমান মুখ তোমাৰ, ব্যৱহাৰ তুমি মোক কৈছা মই ব্যৱহাৰ শিকিবলৈ, আৰু তই ইমান পেটকালিতে ছোৱালী চাবলৈ হ'লে এনেকুৱা ছোৱালী যিজনী ছোৱালীয়ে তোৰ মা বাপেৰক সন্মান কৰিব নাজানিব ভৱিষ্যতে। মোৰ চকুক ধৰি কথা কৈছে, এই শিক্ষা লৈছা তুমি ভণ্টি? খুৰাদেউ, মই আপোনাক তেনেকৈ মনত দুখ লগাকৈ ক'ম বুলি ভবা নাছিলোঁ, আৰু আপুনি এটা কথা ভুল বুজিছে, মই আপোনাক একো মুখ দেখুওৱা নাই, মই আপোনাক সঁচাই মনৰ পৰা শ্ৰদ্ধা কৰোঁ, যিহেতু আপুনি মোৰ ভালপোৱা মানুহজনৰ দেউতাক। মই সেই বুলি আপোনাক বহুত শ্ৰদ্ধা কৰোঁ, আৰু মই আপোনাক বুলি নহয়, ডাঙৰ সকলো মানুহকে মই সন্মান কৰোঁ। ৰ'বাচোন এলিজা, তুমি দেউতাৰ লগত কিয় মিছাতে তৰ্কাতৰ্কি কৰি আছা? দেউতা এনেও বহুত মৰমীয়াল, তুমি চিনি পোৱা নাই দেউতাক? দেউতাই খঙতেহে এনেকৈ কৈছে, আৰু কথাটো ভুল নহয়, আমি কিন্তু বহুত সৰুতে বিয়াৰ কথা ভাবিছোঁ। এইবোৰ কথা মোক কৈ লাভ নাই বুজিছ, তহঁতে যি কৰ কৰি থাক, মই এপাত যাওঁ, আৰু মোক নামাতিবি এইবোৰ কথাৰ কাৰণে। তুমি এইটো ভাল নকৰিলা সঁচাই, দেউতাক তুমি তেনেকৈ ক'ব নালাগিছিলে, মই ভালকৈ ক'লোহেঁতেন নহয়। মই তোমাৰ দেউতাৰাক বেয়াকৈ কোৱা নাছিলোঁ, আৰু মই বেয়া মনত দুখ দিবলৈও কোৱা নাই। তুমি যদি মোক তেনেকৈ বুলি ভাবিছা ঠিক আছে, মই তোমাৰ লগত এখন বিয়াত নবহোঁ, আৰু মই আজিৰ পৰা তোমাৰ লগত কথাও নাপাতোঁ, হয়তো মোক ক্ষমা কৰি দিবা। আৰে ৰ'বাচোন এলিজা, নাযাবাচোন, ৰ'বা অকণমান, ৰ'বা না। দেখোন তাই গুচি গ'ল, বাৰু যি হওক, কালি মই তাইক লগ কৰি হ'লেও তাইক মই মনাব লাগিব, দেউতাকো পতাব লাগিব, তাইকো মনাব লাগিব, দেউতাৰো ভুল আছে। কথাটো বেয়া হ'ল নেকি? মোৰতো একো দুখ নাই ন, খুৰাদেউ তেনেকৈ ক'লে, জানো আমাৰ বিয়াখন হয়নে নাই। অঁ এলিজা, ইয়াত ৰখি আছ যে, কি হ'ল মনটো ইমান বেয়া? অঁ চাদিয়া, তই কেতিয়া আহিলি? মই কি ক'বি আৰু, মোৰ আৰু তাৰ মানে বিয়াখনৰ কথাটো আগ নাবাঢ়িলে বুজিছ, মাতি পঠিয়াইছিলে, দেউতাকৰ লগত অকণমান মানে লাগিলোঁহে, বেয়াকৈ নাই লগা, হ'লেও মানে দেউতাকে মোক ভুল বুজিলে। হ'ব দে, একো নাই, মই ৰাহুলক বুজাম দে। কি বুজাবি আৰু, ঘৰত মায়েও গম নাপায় জানো, মাকো মই ক'বলৈ আছেই, এইফালে আকৌ বাপেকৰ লগতো তেনেকুৱা হৈ গ'ল। হ'ব দে, একো নাই, ইমান টেনশ্যন ল'ব নালাগে। বাকী কলেজ নাযাওঁ যে কিয়? মই দুদিন
তোক লগেই নাপালোঁ সেই দুদিন দেখোন কলেজত। তাতে আকৌ এইফালে এক্সামো আহি আছে। এয়া চিন্তা কৰিলে এক্সাম বেয়া হ'ব বুজিছ। এনেওতো বিয়াখন হ'ব, এতিয়া বয়স হোৱা নাই নহয় তোৰ। অঁ বাৰু দে, ঠিকে কৈছ। হ'ব দে, ব'ল আমি ঘৰলৈকে যাওঁগৈ এতিয়া। তই কিহত যাবি? খোজকাঢ়ি আহিছ যে? মই গাড়ী আনিছোঁ, ব'ল। মোৰ গাড়ীতে উঠি যাবি, মই তোক ৰাস্তাতে নমাই দিম। অঁ হ'ব দে, ব'ল, তোৰ গাড়ীতে উঠি যাওঁ। এনেও অ'টত উঠিলে ভাড়া লাগিবই। ভালেই হ'ল পাই, তোক লগ পালোঁ আৰু তোৰ গাড়ীতে আহিব পাৰিলোঁ। নহ'লে যে অ'টৰ কাৰণে ৰখি ৰখি যে মানে কি কবি। একো নাই দে, ব'ল। মইতো বাৰু ডেইলি গাড়ী লৈ অহা যোৱা নকৰোঁ নহয়। কলেজ আহিলে মই স্কুটি লৈহে আহোঁ। এতিয়া মানে সিহঁতৰ ঘৰলৈ গৈছিলোঁ, ৰাহুলহঁতৰ ঘৰলৈ। সেইটো কাৰণে মই গাড়ীখন লৈ আহিছিলোঁ। পাপাই তাতে ক'লে গাড়ীখন অকণ চলাবি, তেতিয়াহে শিকিবি বুজিছ। সেইটো কাৰণে আকৌ চলালোঁ। অঁ হ'ব বাৰু, শুনচোন এলিজা, তই মানে নোটছখিনি মোক দি পঠাবিচোন। মই মানে কেইদিনমান যোৱা নাছিলোঁ যে কলেজলৈ। নোটছখিনি মানে মোৰ অকণ হেৰি হৈ আছে, দিবিচোন মোক। এতিয়া ফাৰ্ষ্ট ইয়েৰত ধৰ গ'লেই, আমি ছেকেণ্ড ইয়েৰ উঠিলোঁৱেই। হাই ছেকেণ্ডেৰী অহা বছৰহে দিম। এতিয়া এবছৰ আছে দেই, ইমান মাথা মাৰিব নালাগে। অলপ লাহে ধীৰে পঢ়চোন, তয়ো যে একেবাৰে নহয় বুকুটোতে কলটো পকাব বিচাৰ। অঁ ৰ, আমাৰ ঘৰ পাৰি হৈ যাম। ৰখাই দে। অঁ এতিয়াও পোৱা নাই, কনা নেকি? চাহ এয়া অকণমান দূৰ আছেই। হ'ব দে এলিজা, তই যাবি হা, মই সোমাওঁ ঘৰত। নহ'লে তয়ো সোমাই যাবি হা। নালাগে দে, মই নোসোমাওঁ বুজিছ। মোক ঘৰত মায়ে চিন্তা কৰি আছে। হ'ব তেন্তে যা। অঁ এলিজা বা গৈ পালে নাই? ফোন এটা কৰিব লাগিছিলে। তাই চাগে বিজি আছে, পিছতকৈ কৰিম। টিভিটো চায়েই মনটো কিবা এটা ভাল কৰিব লাগিব। চাদিয়ে দেখোন পঢ়ি আছে, মই পঢ়াটো মন নাযায় দেখোন। ৰাহুলৰ লগত যি হ'ল আৰু নহয়, ইমান সপোন দেখিছিলোঁ। অঁ খুৰা দেখোন। অঁ খুৰা, আপুনি কেনেকৈ আহিলে ইয়ালৈ? নহয় মাইনা, মোৰ মানে অথনি ভুল হ'ল, তোমাক ভুল বুজিলোঁ। যি গতিকে তোমাক মই ভুল বুজিলোঁ, তোমাৰ ওচৰত মই ক্ষমা বিচাৰি আহিছোঁ। মোৰ ল'ৰাৰ লগত তোমাতকৈ পাৰফেক্ট আৰু কোনো হ'বই নোৱাৰে। মোৰ ওচৰত ক্ষমা খুজিব নালাগে। আপুনি তেখেতৰ দেউতাক হয়, আৰু মই আপোনাৰ ওচৰতে ক্ষমা খুজিব লাগে। আপুনি মোৰ ওচৰত কেলৈ ক্ষমা বিচাৰিছে? ক্ষমা খুজি মোক আপুনি সৰু নকৰিব। বাদ দিয়ক, সেইবোৰ ভুল বুজাবুজি কিবা এটা হৈছিলে, সেয়া কথা বাদ দিয়ক, কৰা দিয়ক। আহক বহকহি। হ'ব দিয়া মাইনা, তোমাৰ ঘৰত তোমাৰ মা নাই নেকি? মাৰ লগত বিয়াৰ কথাটো আলোচনাটো কৰি পেলাই যাওঁগৈ আৰু। অঁ খুৰা দিয়ক, মা মানে অকণমান ওলাই গৈছে। হ'ব তেতিয়াহ'লে, তুমি আমাৰ ঘৰলৈ কাইলৈ এপাক মাকে লৈ যাবাচোন। বাৰু খুৰা দিয়ক, মা যদি নাযায় মই অকলে যাম। কাৰণ মায়ে মানে নাযায়, তেনেকৈ গা ভাল নাই যে, তেনেকৈ মানে ওলাই মেলি ইমান নাযায় আৰু। হ'ব মাইনা, মই ৰাহুল, আহিছোঁ তুমি দিয়া কিয় হা। আহিলা ইয়ালৈ? এইমাত্ৰ দেউতা আৰু তোমাৰ গৈছিলেহে। নহয় চুইটহাৰ্ট, মই মানে কিয় আহিলোঁ জানা? তোমাৰ মনটো বেয়া হৈ আছিলে, আৰু দেউতাও আহিলে। আহি পেলাই আৰু আমাৰ বিয়াখন যেতিয়া ঠিক কৰি থৈ গ'লেই, মই তোমাক নিজৰ মুখেৰে এবাৰ ক'বলৈ আহিলোঁ। বাৰু দিয়া, তুমি ভালকৈ পঢ়া, ময়ো ভালকৈ পঢ়াত ধ্যান দিওঁ, নিজৰ কেৰিয়াৰ ফ'কাছ কৰোঁ। তাৰপিছতে আমাৰ বিয়াখন ধুনীয়াকৈ ধুমধামকৈ পাতিম আৰু দিয়া। মোৰ এতিয়াহে মনটো ভাল লাগিছে বুজিছা ৰাহুল। বাক আৰু ভিনদেউক কথাটো জনাই দিম, যিহেতু বাহঁত অকণ দূৰতে থাকে, আৰু আমাৰ নেনাটো ঘৰতে আছে। নেনাই পাকঘৰতে আছে, আৰু মাও অকণ ওলাই গ'ল। তেনেকৈ দেউতাও ঘৰত নাই। বাক ক'লে আৰু বায়ে দেউতাক আৰু মাক বুজাব। বাৰু দিয়া, একো নাই। আৰু মা আৰু দেউতাই জনাৰ পিছত আমাৰ বিয়াখন হ'বই আৰু। এতিয়া আমাৰ টেনশ্যন নাই আৰু।